আহি আমি উপস্থিত হলো হৰি মন্দিৰত নলবাৰীৰ বিখ্যাত হৰি মন্দিৰ আৰু ইয়াতে অনুষ্ঠিত হ'ব মহোৎসৱ মানে ৰাস মহোৎসৱ তো গতিকে ৰাসৰ প্ৰস্তুতি সম্পৰ্কে আমি অকমান চকু ফুৰাও প্ৰস্তুতি কেনেকুৱা কি কৰি আছে বৰ্তমান তো চাও ওয়া ও পাগলা হাতিয়াৰ পাৰে পাৰে ভক্তি ৰখৰ জোৱাৰ উঠে গোপী খবৰ নাচে নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে গোপী খবৰ নাচে নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে ওই যে নলবাৰীৰ ৰাস ও আমাৰ নলবাৰীৰ ৰাস ওই যে নলবাৰীৰ ৰাস ও আমাৰ নলবাৰীৰ ৰাস ও আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম